सर्वेभ्यः लहरकृष्णं स्वागतयामि। अद्यतनपाठः भारतीयसंस्कृतपरिषदः पंचमी कक्षा द्वितीयः पाठः। पुल्लिङ्गे स्त्रीलिङ्गे शब्दः अस्ति। तृतीयविभक्तिरूपेण करणीयम्। हस्तः हस्तेन तुला तुलया। द्वितीयः पाठः ध्यानेन पठतु मनोयोगेरे पढ़ा। बालकः बालकः माने लोरा। हस्तः हाथ बालकः हस्तेन लिखति लोराजने हातेरे लिखिसे। अर्थात এই পাঠটোত কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ হৈছে যে হাত শব্দটো কি কৰিছে হাতেৰে ৰে দি দ্বাৰা এইকেইটা বিভক্তিৰ চিন অসমীয়াত আমাৰ কোৱা হয় যিকেইটা ব্যৱহাৰ কৰা হৈছে। আকৌ যদি সংস্কৃতত চাওঁ কেনেকুৱা ধৰণে ব্যৱহাৰ হৈছে আমি নৰ শব্দৰ ৰূপ বা বালিকা শব্দৰ ৰূপ এনেকুৱাবোৰ শব্দৰ ওপৰ আধাৰতো বিভক্তিৰ চিনসমূহ বিচাৰি উলিয়াব পাৰোঁ। যেনে ধৰণে চোৱা নৰ শব্দৰ ৰূপত আছে নৰহ নৰু নৰাহা নৰম নৰু নৰান নৰেন নৰভ্যাম নৰৈহ। এই যিকোনো নৰেন তাৰমানে এয়া এন প্ৰয়োগ হৈ তৃতীয় বিভক্তি হৈছে। গতিকে এই পাঠটোত আমি দেখিছোঁ যে তৃতীয় বিভক্তি কেনেধৰণে ব্যৱহাৰ কৰা হৈছে তাক দেখুওৱা হৈছে। আৰু অসমীয়াত এই তৃতীয় বিভক্তিৰ চিনকেইটাই হ'ল ৰে দি দ্বাৰা মানে মানুহজনৰ দ্বাৰা কলমেৰে হাতেৰে এনেকুৱা ধৰণৰ বিভক্তি চিন প্ৰয়োগ দেখুওৱা হৈছে। এতিয়া চোৱা তাৰপিছতে আছে চিত্তকৰহ চিত্তকৰহ কুৰ্ষহ চিত্তকৰহ কুৰ্ষেন চিত্তং নিৰ্মাতি চিত্ত কৰে তুলিকাৰে ছবি অংকন কৰিছে। এতিয়া ইয়াত তুলিকাৰে কুৰ্ষেন এই শব্দটোত চাব লাগে। বৃদ্ধঃ উপনেত্ৰম বৃদ্ধঃ উপনেত্ৰেণ পশ্যতি বৃদ্ধজনে চশমাৰে চাইছে। কৃষকঃ হলম খেতিয়ক নাঙল কৃষকঃ হলেন কৰ্ষতি খেতিয়কজনে নাঙলেৰে মাটি চহাইছে। বালকঃ দ্বিচক্ৰিকা বালকঃ দ্বিচক্ৰিকয়া গচ্ছতি। ইয়াত এতিয়া আগৰ শব্দখিনিত পুলিংগ আছিলে আৰু এতিয়া যে স্ত্ৰীলিংগ শব্দ হ'ল স্ত্ৰীলিংগ শব্দটো আকাৰান্ত হয় বা দীৰ্ঘইকাৰান্ত হয় তেতিয়া তাত তৃতীয় বিভক্তি প্ৰয়োগ কৰিব লগা হ'লে তৃতীয় বিভক্তিৰ একবচনত কি হৈছে ইয়া যেনেকৈ দ্বিচক্ৰিকয়া গচ্ছতি। আপনিকঃ তুলা আপনিকঃ তুলয়া তুলয়তি। ইয়াত তুলয়া তৃতীয় বিভক্তি কৰিবৰ কাৰণে আকাৰৰ পিছত ইয়া ব্যৱহাৰ কৰিছে। আৰু যদি বিসৰ্গ থাকে পুলিংগৰ শব্দ হয় তেতিয়াহ'লে কি ব্যৱহাৰ হয় এন। বালিকা সংমাৰ্জনী বালিকা সংমাৰ্জন্যা মাৰ্জয়তি। ছোৱালীজনীয়ে ঝাৰুৰে সাৰিছে। ইয়াত আছে সংমাৰ্জনী। মই যে কৈছোঁ আকাৰ আৰু দীৰ্ঘইকাৰ এনেকুৱা শব্দবোৰ স্ত্ৰীলিংগৰ হয় তেতিয়া তাত ইয়াতো ব্যৱহাৰ হয়। শেষৰ আখৰটোত দীৰ্ঘইকাৰডাল নাইকিয়া হ'ব আৰু তাৰ লগত ইয় এটা যুক্তাক্ষৰ হ'ব যেনেকৈ সংমাৰ্জন্যা। অধ্যাপিকা লেখনী অধ্যাপিকা লেখন্যা লেখনী শব্দটোত ইয় যোগ হৈছে লেখন্যা লিখতি লেখনিৰে বা কলমেৰে লিখিছে। অধ্যাপিকাই কি কৰিছে কলমেৰে লিখিছে। গতিকে এই পাঠটোত বিশেষ গুৰুত্ব হ'ল তৃতীয় বিভক্তিৰ প্ৰয়োগ। কিছুমান এতিয়া আমি অভ্যাসলৈ গ'লে দেখিম
যে উদাহৰণটো তেনেকুৱা ধৰণৰ তৃতীয় বিভক্তি কেনে ধৰণে ব্যৱহাৰ হয় তাক এটা এটা উদাহৰণ দি আকৌ বাকিসমূহ কৰিবলৈ দিয়া হৈছে। এতিয়া চোৱা 1 নম্বৰতে দিছে অভ্যাসত উদাহৰণ অনুসাৰং ৰিক্তং পূৰয়ত। উদাহৰণ এটা এটা দি দিছে তেনেকুৱা ধৰণে খালী ঠাই পূৰণকৈ যেনেকে দণ্ডহ দণ্ডেন সমসহ সমসেন বাণঃ বাণেন অজয়ঃ অজয়েন হস্তঃ হস্তেন। তাৰপিছতে আকাৰান্ত দিলে মালা মালা মালয়া কথা কথয়া নৌকা নৌকায়া এনেধৰণে কৰিলে। তাৰপিছতে আহিলে ক্লিবলিংগৰ শব্দ মুখম মত হলন্ত চিন যেতিয়া শেষত প্ৰয়োগ হয় তেতিয়াহ'লে তেনেকুৱা শব্দবোৰ ক্লিবলিংগৰ হয়। যেনেকৈ মুখম মুখেন পুষ্পম পুষ্পেন বাক্যম বাক্যেন ফেনকম ফেনকেন। আকৌ দীৰ্ঘইকাৰ হ'লেও তেনেধৰণে দীৰ্ঘইকাৰটো নাইকিয়া হৈ প্ৰয়োগ হৈছে দৰ্বী দৰ্ব্যা কুপি কুপ্যা সুচি সুস্যা লেখনি লেখন্যা অংকনি অংকন্যা। গতিকে এইখিনি তোমালোকক দিয়া হ'ল চাবা। আমি পিছৰ পাঠত এই পাঠটোৰ প্ৰশ্নোত্তৰসমূহ আৰম্ভণিৰ পৰা শেষলৈকে কৰি দেখুৱাম। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। আশা কৰিছোঁ তোমালোকে চেনেলটো চাই থাকিবা আৰু কেনে লাগিছে চেনেলটো চাই লাইক কমেণ্ট কৰি জনাবা। ভাল লাগিলেও জনাবা, বেয়া লাগিলেও জনাবা। আৰু চেনেলটোত যদি তোমালোক নতুন তেতিয়াহ'লে প্ৰতিটো পাঠ লগে লগে পাবৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। নমো নমঃ।